yoga and beauty Assamese channel সকলকে স্বাগতম জনাইছো আশা ৰাখিছো ভগৱানৰ আশীৰ্বাদত সকলোৱে ভালে আছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো ঘৰতে তৈয়াৰ কৰিব পৰা এটা সহজ হেয়াৰ পেক যিটো পেক লগালে আপোনালোকৰ চুলি সৰা সমস্যা পৰা দূৰত থাকিব পাৰিব লগতে নতুন চুলি ওলাব ড্ৰাইনেছ ৰাফনেছ লগতে চুলিখিনি স্মুথ শাইন আৰু সফট হ'ব এই পেকটো মই ভাবো সকলো মানুহৰ ঘৰতে তৈয়াৰ কৰিব পাৰিব মোৰ ব্লগটো সকলোৱে একেলগে চাব চালেহে গম পাব মই কি বস্তু ইউজ কৰিছো আশা ৰাখিছো চাই ভাল পাব বুলি ভাল পালে প্লিজ yoga and beauty Assamese চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আজি যেহেতু সানডে আৰু ভাবিলো আপোনালোকৰ আগত এটা হেয়াৰ পেক শেয়াৰ কৰো পেকটো বনাবৰ কাৰণে ঘৰত সকলো মানুহৰ ঘৰতে জবা ফুল থাকে নহয় জানো আৰু আমাৰ ঘৰত জবা ফুলৰ কালেকচন বহুত বিভিন্ন ধৰণৰ জবা ফুল আছে মই সদায় সানডে সকলো প্ৰকাৰৰ জবা ফুল আৰু পাত মিক্স কৰি চুলিত দিওঁ তাৰ লগত বহুত বিভিন্ন ধৰণৰ বস্তু দিওঁ আজি আপোনালোকক দেখুৱাম কি বস্তু দিওঁ আপোনালোকে চাই গৈ থাকিব জবা ফুলৰ পাত আৰু ফুল কেৱল পিছি লগালে চুলি সৰা সমস্যা দূৰ হয় সকলো মানুহৰ ঘৰতে জবা ফুল থাকে কিন্তু এলাহতে নলগাই বহুত মানুহে লগায় মই কিন্তু আজিলৈকে পাৰ্লাৰত গৈ এটকা পইচা খৰচ কৰা নাই যি কৰোঁ চুলিৰ কাৰণে ঘৰতে নেচাৰেল পদ্ধতিৰে মই পেষ্ট বনাই তৈয়াৰ কৰোঁ এইখিনি যিখিনি আজি আপোনালোকক পেষ্ট বনাই দেখাম সেইখিনি পেষ্ট লগালে যে আপোনালোকৰ মোৰ নিচিনা চুলি দীঘল হৈ যাব চুলি সৰা সমস্যা দূৰ হ'ব নহয় যদি আপোনালোকৰ ভিতৰি নিউট্ৰিশ্যন কমি আছে যেনেদৰে কেলচিয়াম আইৰণ ভিটামিন B12 হিমোগ্লোবিন কমি আছে বাহিৰৰ পৰা যিমানে যি নলগাওক কিয় একো লাভ নহয় প্ৰথমে আমি ভিতৰৰ পৰা ঠিক কৰিব লাগিব যেনেদৰে ভিতৰৰ পৰা ঠিক কৰিব লাগিব বাহিৰৰ পৰা ঠিক কৰিব লাগিব লগতে আমি যোগা কৰিব লাগিব আৰু মইতো যোগা কৰোঁ কেৱল বহুতৰ মানুহ এটা ধাৰণা যিমানে তেল লগাওঁ যিমানে পেষ্ট লগাওঁ মোৰ চুলি সৰা সমস্যা বন্ধে নহয় কিন্তু ভিতৰি আমাৰ নিউট্ৰিশ্যন বহুত কম থাকে সেইটো এবাৰ চেক কৰিব লাগে চেক কৰাৰ পিছতে আমি যি পৰিমাণ আমাৰ কমি হৈছে সেইখিনি খাদ্য খাব লাগে লগতে বাহিৰৰ পৰাও আপোনালোকে পেষ্ট লগাব লাগিব যেনেদৰে আজি মই লগাম এই পেষ্টটো লগালে আপোনালোকৰ চুলি সৰা সমস্যা 50% কমিব আশা ৰাখিছোঁ মই আজি যিটো পেষ্ট দেখুৱাম সকলোৱে যাতে ঘৰতে তৈয়াৰ কৰি লগাব পাৰে ঘৰত যিমান ৰঙৰ জবা ফুল আছিলে সকলো ৰঙৰ জবা ফুল আৰু পাত একেলগে ছিঙি ললোঁ এতিয়া লাগিব এলোভেৰা স্কিন আৰু হেয়াৰ কাৰণে বহুত লাভদায়ক মইতো সদায় ৰাতিপুৱা এলোভেৰা খাওঁ যিমান পাৰোঁ স্কিনত লগাওঁ এতিয়া মই এলোভেৰা কাটি লৈছোঁ জবা ফুল পাত সকলো ধৰণৰ ছিঙি পেলাই এতিয়া গোটেইখিনি সামগ্ৰী ভালদৰে ধুই লওঁ ইয়াৰ লগত আমি আৰু বহুত বস্তু দিব পাৰোঁ কিন্তু আজি আপোনালোকক মই দেখুওৱা নাই কেৱল সহজ পদ্ধতিৰে মাত্ৰ 3টা বস্তু দেখাইছোঁ যি 3টা পদ্ধতি কেৱল লগালে আপোনালোকৰ চুলি সৰা সমস্যা দূৰ হ'ব বেলেগ এদিন মই আপোনালোকক ইয়াৰ লগত আৰু কি পেষ্ট বনাওঁ সেইখিনিও দেখুৱাম কেৱল ল'ব লাগিব জবা ফুল পাত যি ধৰণৰ জবা ফুল থাকে সকলো ধৰণৰ ফুল পাত ছিঙি ল'ব লগতে এলোভেৰা লৈ ল'ব এতিয়া সকলোবিলাক সামগ্ৰী মই এটা পিচি ল'ম ইয়াৰ লগত আপুনি কাৰি পাত্তা অৰ্থাৎ নৰসিংহ পাত দিব পাৰে জেতুকা পাত দিব পাৰে আমলখি পাউডাৰ দিব পাৰে সকলোবিলাক দি একেলগে পিচিব পাৰে মই কিন্তু কেৱল 3টা বস্তু দিছোঁ এই পেষ্টখিনি যদি আপোনালোকে সপ্তাহত দুবাৰকৈ লগাই নিজে অনুভৱ কৰিব চুলিখিনি একদম স্মুথ সফট শাইন হৈ যাব সৰু চুলি ওলাই যদি আপোনালোকৰ নিউট্ৰিশ্যন কমি আছে কেৱল লগালেই নহ'ব ভাল খাদ্য খাব লাগিব লগতে যোগাৰ আসনবোৰ কৰিব লাগিব যিবিলাক আসন কৰিলে হেয়াৰ গ্ৰথ হয় হেয়াৰ ফল কণ্ট্ৰল হয় ব্লাড চাৰ্কুলেশ্যন হয় সেই আসনখিনি আপোনালোকে কণ্টিনিউ কৰিব লাগিব তেতিয়াহে নতুন চুলি ওলাব এলোভেৰা জেলখিনি দিওঁতে এটা কথা লক্ষ্য ৰাখিবা যাতে সেউজীয়া পাতটো নাযায় বহুতে কয় এলোভেৰা জেলখিনিও দিব লাগে লগতে সেউজীয়া পাতটো দিব লাগে ফুলতো নিদিব খজুতিত থাকিব নোৱাৰা হ'ব মই এতিয়া সকলোবিলাক ধুনীয়াকৈ পিচি লৈছোঁ দেখিছেনে ইমান ধুনীয়া পেষ্ট বনি গ'ল এই পেষ্টখিনি যেতিয়া লগাব প্ৰথমে এবাৰ আগতীয়াকৈ চুলিখিনি এবাৰ ভালদৰে ধুই ল'ব কাৰণ চফা হৈ থাকিব লাগিব স্কেল্পত লগোৱাৰ আগতে এতিয়া মই গুৰিত যিমান পাৰিছোঁ সম্পূৰ্ণ পেষ্টখিনি ভৰাই পেলাই এনেদৰে লগাই দিছোঁ আপোনালোকে যিমান পাৰে গুৰিত লগাব লগোৱাৰ পিছত অলপমান মালিচ দিব লাহে নিজে যেনেদৰে মালিচ দিয়ে ঠিক তেনেদৰে লাহে মালিচ দিব যাতে সম্পূৰ্ণভাৱে গুৰিত লাগে তেনেদৰে লগাব তাৰপিছত লাহে সম্পূৰ্ণ চুলিখিনি লগাই দিব এই পেষ্টখিনি আপোনালোকে লগোৱাৰ পিছত 2 ঘণ্টামান ৰাখিব লাগে যদি আপোনালোকৰ হাতত সময় নাই 1 ঘণ্টা ৰাখিব
যদি এঘণ্টা ৰাখিবলৈও সময় নাই আধা ঘণ্টা ৰাখিলেও হ'ব আধা ঘণ্টা ৰাখিলেও আপোনালোকৰ চুলিখিনি বহুত লাভ হ'ব মই কিন্তু আধা ঘণ্টা নাৰাখোঁ 2 ঘণ্টা ৰাখিম এনেদৰে লগোৱাৰ পিছত অকণমান চুলিখিনি মালিচ কৰিব আশা ৰাখিছোঁ মোৰ ব্লগটো সকলোৱে শেষলৈকে চালে বুলি চাই যদি অলপ হ'লেও ভাল পালে প্লিজ য়োগা এণ্ড বিউটি উইথ ৰিমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ এই ব্লগটো সকলোৱে শেষলৈকে চোৱাৰ বাবে আপোনাক সকলোকে বহুত ধন্যবাদ জনাইছোঁ চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব